এইটো খাম্পাৰ কথা, এইটো খাম্পাৰ কথা। আজিৰ দিনত 15 বছৰ 17 বছৰ আমি চৰকাৰ চলাই আহিছো একেলগে। খাম্পাৰ কথা এইটো। খাম্পাই বা কি চিন্তা কৰি গৈছে, মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা হাৰ্ম কৰিব পাৰিব সেইটো মই কেতিয়াও ভাবা নাই। একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। মই আছো কৰিব নোৱাৰে, একো নহয়। খাম্পা হওক, চন্দন হওক বা কোনবাই হওক, একো কৰিব নোৱাৰে। বিটিচিত একো কৰিব নোৱাৰে। বিটিচিত মই আছো, মই কাম কৰি যাম। আৰু ৰাইজ আছে, কাকো ভয় কৰা মানুহ নহয় মই। আৰু মই চিন্তাও কৰা নাই বিটিচিত যে কিবা নষ্ট হব, মই ভাবাই নাই। মই কৈছো প্ৰমোদে মোৰ লগত যোগাযোগ কৰিছিল, হয় এইটো লৈ যা বুলি কৈছো মই। সেইটোৱে ৰাজনীতি একো নহয়। 2025-ত BPF দল হিচাপে অকলে নিৰ্বাচন খেলিব আৰু BPF চৰকাৰ গঠন কৰিব। এইটো 100% খাটাং। ইয়াত কোনো শক্তিয়ে আমাক ৰখাব নোৱাৰে। ইয়াৰ চুক্তিত এইটো একো নাই, এইটো পিচ এগ্ৰিমেণ্ট। ইয়াত কোনোবা দফাটো যে ইমপ্লিমেণ্ট কৰিব লাগে সেইটো নাই। খালি একটাই আছিল যে যেহেতু ইয়াত এই শান্তি চুক্তিত NDFB ইনভলভ আছে, NDFBৰ কেডাৰ বা লিডাৰসকলে জেলৰ পৰা ওলাব লাগিছিল বা ইহঁতৰ কেছটো শেষ হ'ব লাগিছিল, সেইটোৱে আছে। বেলেগ একো নাই, বেলেগ একো নাই ইয়াত। আপোনালোকেই জানে কথা সেইটোৱে। GSPৰ লগত কিবা বুজাবুজি হৈছে নেকি স্যাৰ? কাৰো লগত বুজাবুজি হোৱা নাই। আমি আলোচনা কৰিম। GSP যদি আমাক সহায় কৰিব বিচাৰে আমি আদৰি ল'ম, বাছ। খাম্পায়ে UPPLত যোগদান কৰি কালেক্টিভ ডিচিশ্যন নোহোৱাৰ কাৰণে আহিছে বুলি কৈছে। এইটো খাম্পাৰ কথা, এইটো খাম্পাৰ কথা। আজিৰ দিনত 15 বছৰ 17 বছৰ আমি চৰকাৰ চলাই আহিছো একেলগে। খাম্পাৰ কথা এইটো। খাম্পাই বা কি চিন্তা কৰি গৈছে, মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা হাৰ্ম কৰিব পাৰিব সেইটো মই কেতিয়াও ভাবা নাই। একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। মই আছো। স্যাৰ যেহেতু কৈছে কিবা যোগাযোগ আছে, প্ৰমোদ বড়ো যোগাযোগ নেকি স্যাৰ কাৰ লগত তেনেকে দলৰ মাজতে একো আনিব নোৱাৰে, একো আনিব নোৱাৰে, একো নহয়। খাম্পা হওক, চন্দন হওক বা কোনবাই হওক, একো কৰিব নোৱাৰে। BTCত একো কৰিব নোৱাৰে। BTCত মই আছো, মই কাম কৰি যাম। আৰু ৰাইজ আছে, কাকো ভয় কৰা মানুহ নহয় মই। আৰু মই চিন্তাও কৰা নাই BTCত যে কিবা নষ্ট হব, মই ভাবাই নাই। খাম্পা কৈছে কিবা ক্ষতি হব নেকি, চবেই ভাবি আছে, কিন্তু ক্ষতি নহয়। আৰু খাম্পাটো মই কৈছো প্ৰমোদে মোৰ লগত যোগাযোগ কৰিছিল, হয় এইটো লৈ যা বুলি কৈছো মই। সেইটোৱে স্যাৰ এতিয়ালৈকে 2 লাখ এইটো এপ্লিকেশ্যন দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট ডেট। আৰু আছে, বহুত হৈছে আৰু আহিব। সংখ্যাটো কিমান স্যাৰ? সংখ্যাত 40টা সমষ্টিত 120 হৈছে, 120 হৈছে। তাৰ আগতে 17টা পাই চৰকাৰ কৰিব পাৰিলে সুবিধা হৈছিল। এইবাৰ সিচুৱেশ্যন সব সময় একে নাথাকে। আপোনালোকে চাওক, আপোনালোকক মই দেখাই দিম BPF চৰকাৰ কৰিব। UPPL চৰকাৰ নকৰে। UPPL আজি চৰকাৰ নহব সেইটো গম পাই আছে প্ৰমোদ বড়োই। সেইকাৰণে হাহাকাৰ লাগি আছে, কিবা কিবি বকি আছে। কিন্তু চৰকাৰ BPF কৰিব। আপোনালোকে নিশ্চিন্ত থাকক, আগৰ নিচিনা আপোনালোককো মই ফেচিলিটি দিম দে। CM ছাৰে কৈছে এইটো ছেপ্টেম্বৰত হ'ব ইলেকশ্যন। নাই, এইটো ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয়, সেইটো গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা। ছেপ্টেম্বৰ হলেও BPF চৰকাৰ বনাব, এপ্ৰিল মাহত কৰিলেও BPF চৰকাৰ কৰিব। সেইটোৱে। স্যাৰ আপোনাৰ আকৌ বা নাই, যাব পাৰে। মইতো যোৱা নাই না, আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান MLA মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে, তথাপিও একো হোৱা নাই। আমাৰো যাব পাৰে কোনোবা, যোৱাৰ কোনো আপত্তি নাই, কিন্তু মই আছো। আপোনাৰ বোলে নমিনেশ্যন দিবলৈ মানুহ নাথাকা হ'ব পিছত প্ৰমোদ বড়োই কৈছে। প্ৰমোদ বড়ো যাম বা এইবিলাক কথা কৈ দেই।